মোৰ মৰমৰ কণমানিহঁত, তোমালোক কেনে আছা? আশা কৰোঁ সকলো ঠিকে আছে। আজি আমি এজন কৃষকৰ সাধু এটা শুনো। বহুত বছৰ আগত এখন গাঁৱত এজন কৃষক তেওঁৰ পত্নী, সৰু ছোৱালীজনী আৰু মাকৰ লগত এখন গাঁৱত বাস কৰিছিল। তেওঁৰ এখন খেতি পথাৰ আছিল, য'ত তেওঁ সদায় খেতি বাতি কৰে। সদায় ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁ চাহ ভাত খাই খেতি পথাৰলৈ বুলি ওলাই যায়। ওলাই গৈ খেতি পথাৰত তেওঁ সদায় বহুত কষ্ট কৰে, যাতে তেওঁলোকে নিজৰ পৰিয়ালটোক তেওঁ যাতে ভালদৰে খোৱা বোৱা কৰিব পাৰে, ভালদৰে পালন পোষণ কৰিব পাৰে। তেওঁ এই খেতিখনত সদায় বহুতেই কষ্ট কৰে। কষ্ট কৰি তেওঁ ভাগৰুৱা হৈ পৰে। তেওঁ যেতিয়া খেতিলৈ ওলাই যায়, তাৰ পাছতে তেওঁৰ সৰু ছোৱালীজনী নিজৰ স্কুললৈ বুলি ওলাই যায়। তাইৰ পঢ়া শুনাত বৰ ভাল আছিল, আৰু সেই সৰু ছোৱালীজনীৰ নামটো আছিলে মীৰা। বুজিব পাৰিছা? তো তাই সদায় স্কুললৈ যায়, বহুত ভালদৰে পঢ়া শুনা কৰে। তাই এটা কথাই ভাবে যে তাই যদি ভালদৰে পঢ়া শুনা কৰে, যদি এটা ভাল চাকৰি পায়, দেউতাকে ইমান কষ্ট কৰিব নালাগিব, আৰু তেওঁলোকে বহুত সুখে শান্তিৰে গোটেই জীৱনটো কটাব পাৰিব। ছোৱালীজনী সদায় পঢ়াত বহুত ভাল আছিলে, তাই মন লগাই পঢ়া শুনা কৰিছিলে। বুজিব পাৰিছা কণমানিহঁত? আৰু ৰাতি যেতিয়া হয়, তেতিয়া ছোৱালীজনীও স্কুলৰ পৰা উভতি আহে, আৰু সেই কৃষকজন ভাগৰি জিগৰি ঘৰলৈ উভতি আহে, নিজৰ ফেমিলিৰ ওচৰলৈ বুলি, মানে নিজৰ পৰিয়ালৰ ওচৰলৈ বুলি। তাৰ পাছত তেওঁ সদায় ভাগৰি যেতিয়া আহে, তেওঁ মনত এটাই ভাবি থাকে যে আজিতো কাম হৈ গ'ল, আজি মই পৰিয়ালটোক খুৱাব পাৰিম, যাতে কালিলৈও মই কাম কৰিব পাৰোঁ ভালদৰে, আৰু যাতে পৰিয়ালটোক খুৱাব পাৰোঁ। এইবোৰ ভাবি ভাবি তেওঁ নিজৰ পৰিয়ালটোৰ ওচৰ পায়হি, আৰু নিজৰ পৰিয়ালটোৰ ওচৰ পাই দুষাৰ কথা পাতে তেওঁ। তাৰপিছত ভাত পানী খায়, আৰু নিজৰ জীয়েকক সদায় বুজায় যে আই, তই ভালদৰে পঢ়া শুনা কৰিব লাগিব, যাতে তই এটা ভাল চাকৰি পাৱ, তই মোৰ নিচিনা কষ্ট নকৰাকৈ যাতে জীৱনটো সুখেৰে কটাব পাৰ। এনেদৰে বহুত বছৰ পাৰ হ'ল। তেওঁলোকে কাম কৰে, কৃষকজনে কাম কৰে, ছোৱালীজনীয়ে পঢ়া শুনা কৰে, কৰি কৰি বহুত বছৰ পাৰ হৈ গ'ল। তাৰ পাছত এদিন ছোৱালীজনীয়ে ভাল চাকৰি পালে, আৰু ভাল চাকৰি পাই ভাল ইনকম কৰিব ল'লে, ভাল উপাৰ্জন কৰিব ল'লে, আৰু আজিৰ দিনত সেই পৰিয়ালটো, সেই কৃষকৰ পৰিয়ালটো বহুত সুখে শান্তিৰে নিজৰ জীৱনটো কটাব পাৰিছে। তেওঁলোকৰ পইচাৰ অভাৱ নাই, খোৱাৰো চিন্তা কৰিবলগীয়া নাই। তো কণমানিহঁত, কি বুজিলা? যে আমি যেতিয়া সৰু থাকোঁ, তেতিয়াৰ পৰাই আমাৰ পঢ়া শুনাত ভালদৰে মন দি ভালদৰে পঢ়া শুনা কৰিব লাগে, যাতে আমাৰ জীৱনটো সুখৰ হয়। বুজিব পাৰিছানে? তেনেহ'লে যাওঁ দিয়া কণমানিহঁত, বাই বাই।